তেখেত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CMA হৈছিলে, EMO আছিলে। তেখেত খুব মৰমীয়াল মানুহ আছিলে, খুব অমায়িক আছিলে আৰু আপোনাৰ তেখেতৰ লগত কথা বতৰা যেতিয়া পাতে নিজৰ ককাইদেউৰ নিচিনাৰ লগত কথা পতাৰ নিচিনা। তেখেতে কাৰো তেনেকুৱা ধৰণৰ বেয়া ভাৱ নাৰাখে, চবকে মৰম কৰে আৰু সেই কথালৈ সদায় মনত পৰে। তেখেত এতিয়াও যদি জীয়াই থকা হ'লে আমি সুন্দৰভাৱে কিছুমান প্ৰগ্ৰাম কৰিব পাৰিম। তেখেত নিজে গীতিকাৰ হয়, নিজে সুৰকাৰ হয়, নিজে গানো গায় আৰু কবিতা লিখে। তেখেতে কবি সন্মিলনত আমি বহুত সময়ত তেখেতক লগ পাওঁ। তেখেতে সুন্দৰ কবিতা লিখে আৰু লিখনি অসমীয়া, কাৰ্বি এনেকুৱা ধৰণৰ ভাষাত তেখেতে সুন্দৰ কবিতা লিখিব পাৰে আৰু অসমীয়া খুব সুন্দৰভাৱে ভাষা দি তেখেতে বক্তৃতাবিলাক দিবলৈ পাৰে। আৰু তেখেত হৈছে এনেকুৱা চুবুৰংগাম এটা অনুষ্ঠান বুলি ক'ব লাগিব, কাৰণ কাৰ্বি অসমীয়াৰ মাজত যিটো সম্বন্ধ যিটো ইয়াত ৰাখিছে বকলীয়া বা এইটো এৰিয়াত, তেখেতৰ কাৰণে এইটো সম্ভৱ হৈছে মই ভাবোঁ। কাৰণ তেখেতে মানে ইজনে আমাৰ তেখেতৰ হেৰিবিলাক আমাৰ কাৰ্বি কালচাৰ, কাৰ্বি আপোনাৰ ড্ৰেছ পাতি যিমান আছে নহয়, সেইবিলাকো মানে তেখেতৰ সময়ত বহুত প্ৰচেষ্টা চলাইছিলে যে কাৰ্বি আমাৰ পৰম্পৰাগত সাজ পোছাক কেনেকৈ জীয়াই ৰাখিব লাগে আৰু কাৰ্বি কালচাৰেল আমাৰ যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিবিলাক কেনেকৈ আৰু উন্নত কৰিব পৰা যায়, সেই প্ৰচেষ্টা সদায় তেখেতৰ অন্তত আছিলে। আৰু বিভিন্ন ঠাইত সেই সময়ত কাৰ্বি মানুহবিলাকে প্ৰায় পাহৰিও গৈছিলে যে চং কেইটাম কেনেকৈ কৰিব লাগে বা নিমচুকেৰু কেনেকৈ নাচিব লাগে বা তেনেকৈ আপোনাৰ ঢোল কেনেকৈ বজাব লাগে বা নচিন্তি কেনেকৈ নাচটো কেনেকৈ নাচিব লাগে। সেই ডেন্স ফৰ্মবিলাক বেলেগ বেলেগ জেগাত প্ৰায় 26 জেগাত আমি কৰ্মশালা পাতিছিলোঁ। সেইবাবে তেখেতে খুব সহায় কৰিছিলে। সেইটো ফালৰ পৰাহে ইয়থ ফেষ্টিভেলটো মানে বৰ্তমান অৱস্থালৈ আহি পাইছে বুলি মই ক'ব বিচাৰোঁ। গতিকে তেখেতৰ কথা যথেষ্ট আছে। তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু তেখেত য'তেই থাকক তেখেতৰ আত্মশান্তি পাব বুলি মই ভাবিছোঁ। কাৰণ ইয়াত বহুত গণ্য মান্য ব্যক্তি গোট খাইছে। এনেকুৱা সৌভাগ্য হয়তো সকলোৰে সম্ভৱ নহয়। তেখেতৰ ভাল কাম জীয়াই থকাৰ কাৰণে ৰাইজৰ কাৰণে কৰাৰ কাৰণে সম্ভৱ হৈছে মই ভাবোঁ। নমস্কাৰ। দেউতাৰ জীৱিতকালত তেখেতে বিধায়ক মন্ত্ৰী যেতিয়া আছিলে তেতিয়া সেইটো ৰুমটো আছিলে দেউতাৰ এটা অফিচ ৰুম। সেই অফিচ ৰুমতে সেইখিনি কালত তেখেতে মানুহবিলাকৰ লগত বহুতখিনি কথা আলোচনা কৰিছিল বা তেখেতে মানে কৰিবলগীয়া কামখিনি কৰিছিলে। তথাপি তেখেতে সময়তে বিচাৰিছিলে সেইটো সময়ত, কিন্তু সেইটো মই উপহাৰ দিব পৰা নাছিলোঁ। তথাপিও মই এটা ক্ষুদ্ৰ প্ৰয়াস এটা হিচাপে তেখেতৰ মৃত্যু বাৰ্ষিকীত মই চেষ্টা এটা কৰিছোঁ উপহাৰ দিবলৈ কাৰণে। তাৰপিছত এতিয়া ৰাইজে যে ইমান আহিছে সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ বহুত গুণী জ্ঞানী ব্যক্তি আহিছে। গতিকে তাৰ অনুভৱটো কেনেকুৱা? হয়, এইটো এটা মানে বুজাব নোৱাৰা এটা অনুভৱ। কাৰণ দেখা পাইছোঁ দেউতাৰ মৃত্যুৰ পিছতো যে এই বছৰেকীয়া বাৰ্ষিকীত তেখেতৰ গণমুগ্ধসকল যে এই সময়ত তেখেতক লগ দিছেহি বা তেখেতৰ কি কয় মৃত্যুৰ বাৰ্ষিকীত তেখেতসকলে আহি পেলাই তেখেতক হেৰি কৰি পেলাই আহিছে। তাৰ বাবে মই নথৈ আনন্দিত আৰু বহুত সুখী অনুভৱ কৰোঁ। মই আৰু এবাৰ পুনৰবাৰ আপোনাক সোঁৱৰাই দিছোঁ, মানে মনত পেলাইছোঁ। আমাৰ ইয়াতে কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছে কৈ গৈছে তেওঁৰ ভাষণত যে মানুহৰ বোলে দুবাৰ মৃত্যু হয় আৰু সেই মৃত্যুটো মৰাৰ পিছত যেতিয়া শ্ৰাদ্ধ বা মৃত্যুবাৰ্ষিকী পাতে তেতিয়া যদি সেই মৃত্যু তিথিত যদি কোনোবা নাহে বা নাম নলয় তেতিয়াহ'লে আকৌ এবাৰ মৃত্যু হয়। গতিকে সেইটো হোৱা নাই, গতিকে অমৰহে হৈছে। গতিকে সেইটো আৰু অনুভৱটো আপুনি কেনেকুৱা অনুভৱ কৰিব? হয়, তেখেতে কোৱাৰ কাৰণে ধন্য মানিছোঁ তেখেতে এইষাৰ কথা কোৱাৰ কাৰণে। কাৰণ তেখেতসকলৰ মনত তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আছে আৰু তেখেতে যিখিনি কৰি যোৱা কামখিনি তেখেতসকলে এটা শলাগ ল'ব বিচাৰে। সেইটো কাৰণে সেইষাৰ কথাৰ কাৰণে নিজকে বহুত মানে প্ৰাউড ফিল কৰিছোঁ। চুমৰংগামৰ যিটো জীৱন পৰিক্ৰমা, মই ভাবোঁ গোটেই জীৱন পৰিক্ৰমাক সামৰি এই গ্ৰন্থখনে এক ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব। কেৱল কাৰ্বি সমাজৰ মাজতে আবদ্ধ নাথাকি সৰ্বত্ৰ অসমলৈ এই কথাখিনি যাব বুলি এই গ্ৰন্থখনৰ জৰিয়তে যাব বুলি মই ভাবোঁ। কাৰণ চুমৰংগাম এজন সাংস্কৃতিক কৰ্মী, এজন শিল্পী, তাৰ পৰৱৰ্তী সময়ত তেওঁ এজন শিক্ষা বিষয়া আৰু ৰাজনৈতিক ক্ষেত্ৰলৈ গুচি গৈছিল। তেওঁ এই পৰিক্ৰমাত তিনিটা স্তৰৰ পৰিক্ৰমাৰ জৰিয়তে তেওঁ জীৱন
অতিবাহিত কৰিছে আৰু খুব কম বয়স বুলি ক'ব লাগিব, খুব কম বয়সতে ঢুকাইছে। সেইটো এক ধৰণৰ ক্ষতি একচুৱেলি অসমীয়া সমাজৰ কাৰণে, কাৰ্বি সমাজৰ কাৰণে এক ধৰণৰ ক্ষতি। আৰু তেওঁক মই ভাবোঁ তেওঁ হৈছে এজন ব্যক্তি, যিজন ব্যক্তি সমন্বয়ৰ প্ৰতীক। বৃহত্তৰ কাৰ্বি সমাজক লগতে অনা কাৰ্বিসকলৰ লগত তেওঁৰ যি ধৰণৰ সদ্ভাৱ, সম্প্ৰীতিৰ যিটো মনোভাৱ, তেওঁ যি ধৰণে এখন সমাজত জীয়াই থাকিবলৈ মানুহক বিভিন্ন ধৰণৰ সংমিশ্ৰিত জীৱনধাৰাৰে গঠা সমাজখন যে প্ৰয়োজন, সেই কথাটো কিন্তু চুমৰংহাঙে জানিছিল। সেইকাৰণে সেই ব্যক্তিজনক মই এজন ভাল মানুহ বুলি গ্ৰন্থখন উন্মোচন কৰাৰ সময়ত কৈছোঁ যে চুমৰংহাং এজন খুব ভাল ব্যক্তি, ভাল মানুহ, ভাল মনৰ মানুহ। মই ভাবোঁ চুমৰংহাঙৰ গোটেই জীৱন পৰিক্ৰমাৰ এই গ্ৰন্থখনৰ গ্ৰন্থিত হোৱা কথাখিনি আন মানুহেও পঢ়ক, তেওঁক জানিবলৈ সুবিধা পাব। আৰু তেওঁৰ যিটো সমন্বয়ৰ ধাৰণা, সেই ধাৰণা কাৰ্বি ভূমিত জীয়াই থাকক আৰু নিজৰ স্বকীয় বিশেষত্ববোৰ জীয়াই ৰাখি মানুহে সমন্বয়ৰ জীয়াই থকাৰ যিটো তেওঁৰ ধাৰণা আছিল, এই ধাৰণাখিনি যাতে দীৰ্ঘজীৱী হওক। চুমৰংহাং কেৱল এগৰাকী ৰাজনৈতিক নেতাই নাছিল। চুমৰংহাং এগৰাকী বিশিষ্ট সমাজকৰ্মী আছিল, সাংস্কৃতিক কৰ্মী আছিল। তেখেতে গান গাইছিল, গান লিখিছিল। ইয়াৰ উপৰিও তেখেতে কাৰ্বি আংলঙৰ সমাজ জীৱনলৈ যিখিনি কৰি গৈছে, তেওঁ কাৰ্বি জোতাং চিংফুৰ আমেই বুলি গঠন কৰিছিল। গঠন কৰি তেওঁ কাৰ্বি সাংস্কৃতিক বিকাশৰ কাৰণে চেষ্টা কৰিছিল। ঠিক একেদৰে কাৰ্বি যুৱ মহোৎসৱৰ লগত জড়িত আছে। কাৰ্বি লামে তামেৰ যিকেইখন অধিৱেশন এতিয়ালৈকে হৈ গ'ল, তাৰ ভিতৰত চুমৰংহাঙৰ নেতৃত্বত এই ৰজাপথাৰত যিখন অধিৱেশন হৈছিল 2004 চনত, সেইখনেই আটাইতকৈ সফল বা আটাইতকৈ আকৰ্ষণীয় বুলি মানে সকলোৱে কয়। আজিও এইটো কাৰ্বি লামে তামেৰ ইতিহাসত আছে, য'ত আমাৰ সকলোৰে চৰকাৰ সকলোৰে প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাও আহিছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ মৃত্যু সমাজৰ কাৰণে ক্ষতি, কিন্তু যিয়ে নহওক সকলোৱেতো এইটো মৃত্যু হ'ব উপায় নাই। গতিকে তেখেতৰ স্মৃতিত যিখন গ্ৰন্থ প্ৰকাশ পাইছে, সেই গ্ৰন্থখনতে তেখেতৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি বিভিন্ন লেখকে লিখিছে আৰু সেইখিনিয়েই আচলতে তেখেতক জীয়াই ৰাখিব। আৰু তেখেত যদিও অবৰ্তমান, কিন্তু তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰে আৰু সমন্বয়ৰ যিটো তেখেতে বাট খুলিছিল যে ইয়াত যিখন শংকৰ সংঘৰ অধিৱেশন হৈছিল, সেই শংকৰ সংঘৰ অধিৱেশনখনো তেখেতৰ নেতৃত্বতে হৈছিল। গতিকে সমন্বয়ৰ যি তেওঁ চিহ্ন ৰাখি গৈছে, সমন্বয়ৰ যি বাণী যি বুলি কৈছে, তাক নতুন প্ৰজন্মই আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু তেওঁৰ আদৰ্শৰে তেওঁ আগবাঢ়ি যাব বুলি আশা